হাই, কি খবৰ সকলোৰে? মোৰ পিছে ভালেই। আজি দেখিছেনে ৰাতিপুৱাতে হালেই কেনেকৈ ওলাই আহিছোঁ আৰু ক'লৈ আহিছোঁ অকণমান দেখাই থাকিম আপোনালোকক। ব'লকচোন তেন্তে। আহি পালোঁহি পুৱাতেই ষ্টেচন, আৰু ইয়াত বোলো অকণ ভিডিঅ' এটা বনাই থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু ক'লৈ যাওঁ অকণমান কৈ আছোঁ। এয়া দেখিছে আহিলোঁ, ট্ৰেইনত বহি ল'লোঁহি। এয়া চাই থাকিব, ক'লৈ যাওঁ ক'ম আৰু। ৰাতিয়ে হ'ল এতিয়া দেখিছানে বাৰু। আমি একদম পূৰা বহিয়ে আছোঁ, পোৱাগৈ নাই। এবাৰ শুলোঁ, চকু দেখিছে ফুলি ফুলি গৈছে একদম। শুলোঁ, খোৱাৰ পৰা এতিয়া আকৌ উঠিছোঁ। এইপিনে এখন ট্ৰেইন ৰখাই থৈছে। ছাৰেকে কথা পাতি আছে। ৰাতি শুই আছিলোঁ, দেখিছে মানুহজনে কেনেকৈ ভিডিঅ' বনাই পেলাই থৈ দিছে। ট্ৰেইনৰ ভিতৰত কেনেকৈ শুইছোঁ অকণমান আপোনালোকক সাৰ পাই গ'লোঁ ঘপককৈ। দেখিছেনে বাৰু, চাই থাককচোন। ট্ৰেইনৰ পৰা নামিলোঁ, দেখিছে কিমান ভিৰ, বা ইমান মানুহ। এয়া দেখিছে নামি কৰি লৈ বোলো নাই ভিডিঅ' এটা পটককৈ আকৌ বনাই লওঁ, অকণমান বনাই লৈছোঁ ধুমাধুম একদম। দেখিছে এয়া ৰাতি এতিয়া বাজিছে 2:30। এয়া মানুহবোৰ কেনেকৈ শুই আছে দেখিছেনে ষ্টেচনতে। ইমান বেয়া লাগে ন এনেকৈ শুই থাকিলে। আৰু এইপিনে ছাৰ মই বহি আছোঁহি, কাৰণ এতিয়া ৰাতি যিহেতু বেছি টাইম হৈ আছে, অলপ লাহেকৈ যাম বোলো। আৰু এইপিনে বেগ চেগ লৈ পেলাই অকণমান আহিছোঁ আৰু ভিডিঅ' এটা বনাই থৈ দেখাই আছোঁ আপোনালোকক একদম। দেখিছেনে বাৰু। আৰু এয়া ট্ৰেইনৰ পৰা আহি লৈ তলত ভাবিছোঁ কিবা এটা খাই লওঁ, যিহেতু ভোকো লাগিছে অকণমান। একদম গৰম গৰম একদম পুৰি চব্জি বনাই আছিলে দাদাজনে, আৰু ভিডিঅ' এটাও বনালোঁ। মই বোলো নাই অকণমান আপোনালোকক দেখাওঁ মই। এয়া দেখিছে পুৰি চব্জি ইমান যে ধুনীয়া লাগিলে নহয় খাই পেলাই। আৰু এয়া হৈছে নেপালৰ বৰ্ডাৰ, কাৰণ মই নেপাল পালোঁহি। এয়া নেপালৰ বৰ্ডাৰ ওচৰত আমি অকণ ৰ'ব লগা হৈছে, সেইকাৰণে অকণমান ভিডিঅ' এটা বনাই আপোনালোকক দেখালোঁ। আৰু এয়া দেখিছে আমি আহি আছোঁ নেপাললৈ, আৰু এয়া অকণ নেপালৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। মই চকু দেখাবৰ কাৰণে আহিছোঁ, সেইকাৰণে আপোনালোকক অকণমান দেখাইছোঁ। এয়া দেখিছে নেপালৰ হস্পিটেল পাই গ'লোহি, আৰু ইয়াত মই আজি চকু দেখাম। ইমান যে ধুনীয়া নহয় পৰিৱেশটো, চাওকচোন। হস্পিটেল যেন লাগাই নাইকিয়া, ইমানেই ধুনীয়া চাফা চিকুণ, একদম সঁচাকৈ বহুত ভাল লাগিলে। সেইকাৰণে ভাবিছোঁ আপোনালোককো নেপালখন দেখাওঁ। আৰু চকু অপাৰেশ্যন মানে নেপালত চকুৰ কাৰণে বেষ্ট ন, সকলো ইয়ালৈ আহে। সেইকাৰণে ময়ো ভাবিছোঁ চকুকেইটা দেখাবৰ কাৰণে নেপাল আহিলোঁ যিহেতু, আপোনালোককো অকণমান দেখাওঁ। এয়া ভিতৰৰ পৰিৱেশ, আমি এনেকৈ লাইন লৈ পেলাই বহি আছোঁ টিকেট কাটি কৰি লৈ। এয়া দেখিছে বহি থাকোঁতেও অকণমান ভিডিঅ' বনাই দিছোঁ। চকুটুকু দেখাই কৰি হ'ল, তাৰপিছত বোলো আকৌ অকণমান বাহিৰৰ পৰা এইটো ছাইডৰ পৰা পৰিৱেশটো অকণমান দেখাওঁ। ইমানেই ভাল লাগিছে নহয়, সেইকাৰণে দেখাই দিলোঁ। এইপিনৰ পৰা চকুটুকু দেখাই কৰি আহি আছোঁ। এতিয়া পামহি আমি, এতিয়া বিহাৰৰ ছাইডে আহিছোঁ। আৰু এইখন হৈছে বিহাৰখনো অকণমান দেখিছে। বিহাৰত যে এইবিলাক কিমান চব্জি খেতি কি কৰা নাই, এইবিলাক বন্ধাকবি খেতি, এইবিলাক আকৌ গোমধানৰ খেতি, তাৰপিছত ইমান চব খেতিয়ে আছে ইয়াত। ইমান ভাল লাগিলে নহয়, সেইকাৰণে অকণমান পৰিৱেশটো কৰি ৰখালোঁ, মানে ভিডিঅ'টো কৰি ৰখালোঁ আপোনালোকক দেখাবৰ কাৰণে। এইপিনে চব চাই কৰি আহিলোঁ। এতিয়া দাৰ্জিলিং যাম যিহেতু, সেইকাৰণে অকণমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইয়াৰ পৰাই। এয়া দেখিছে গাড়ীৰ ভিতৰতো মই ভিডিঅ' বনাবলৈ এৰা নাই। দেখিছে মুখৰ গতি নাইকিয়া, মুখখন কিন্তু নাচাব দেই কোনেও, মুখৰ গতি নাইকিয়া। আজিলৈ বাই বাই, ভিডিঅ'টো চাই থাকিব।